মা কল্যাণী আশীক লৈ ভোট যুদ্ধত গহপুৰৰ বিজেপি প্ৰাৰ্থী উৎপল বৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা প্ৰাৰ্থী ৰিপুন বৰা কোনো ফেক্টৰী নহয় বুলি মন্তব্য বিজেপি প্ৰাৰ্থীগৰাকীৰ ২৭ মাৰ্চত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰু এই সন্দৰ্ভত অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক পংকজ শৰ্মাই মা কল্যাণীৰ আশীৰ্বাদ লৈ নিৰ্বাচনী যুদ্ধৰ বাবে সাজু হৈছে গহপুৰৰ বিধায়ক উৎপল বৰা মই কেমেৰা পাৰ্চন দেৱাংগক দেখুৱাবলৈ অনুৰোধ কৰিলোঁ মা কল্যাণী থানৰ সন্মুখভাগ আৰু প্ৰত্যেকে দেখা পাই আছে যে নেতাসকল ব্যস্ত হৈ আছে মন্দিৰ দৰ্শন কৰিছে আৰু তাৰপিছত তেওঁলোক ৰাইজৰ ওচৰলৈ গৈছে আৰু মই সুধিবলৈ চেষ্টা কৰিম অসমৰ আটাইতকৈ এতিয়া চৰ্চাত থকা সমষ্টি হাই প্ৰফাইল যুঁজ হ'ব বুলি কোৱা হৈছে গহপুৰ সমষ্টি তীব্ৰ যুঁজ হ'ব বুলি কোৱা হৈছে খেলা হবে নিশ্চয় ইয়াতে কণ্টেষ্ট হ'ব কিন্তু এইবাৰ ভাৰতীয় জনতা পাৰ্টি ইয়াৰ পৰা জয়লাভ কৰিব কিয় ৰিপুন বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি খুব শক্তিশালী প্ৰাৰ্থী বুলি কোৱা হৈছে তেওঁ আৰু দীৰ্ঘ বছৰৰ মূৰত তেওঁ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে আপোনাৰে গুৰু আছিলে সময়ত আপোনাৰ এইটো চাওক ৰিপুন বৰা ডাঙৰীয়া নিৰ্বাচনত বহুত দেৰিকৈ অৱতীৰ্ণ হৈছে বুলি এটা গেপ লৈ আহিছে বুলি কৈছে আচলতে নহয় ১৬ চনতো তেওঁই নিৰ্বাচন প্ৰচাৰ কৰিছিল যদিও তেখেতৰ পৰিবাৰ প্ৰাৰ্থীত আছিল তেখেতে প্ৰচাৰ কৰিছিল আৰু তাৰ পিছত যিমানবিলাক নিৰ্বাচন হ'ল আমি বিধায়ক হোৱাৰ পিছত প্ৰতিটো নিৰ্বাচনতে ষ্টাৰ কেম্পেইনাৰ তেখেতেই আছিল গতিকে মই এইটো নিৰ্বাচনত যে ৰিপুন বৰা ডাঙৰীয়া বিশেষ প্ৰভাৱ পেলাব গহপুৰ সমষ্টিত এইকেইদিন নিৰ্বাচনী পৰিৱেশটোত মই দেখা পাইছোঁ ৰাইজৰ যিটো বিপুল সঁহাৰি আমাৰ প্ৰতি বা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজে মই এটা সিদ্ধান্ত মই দেখা পাইছোঁ ৰাইজে বিচাৰিছে গহপুৰৰ উন্নয়ন গহপুৰৰ প্ৰগতি আৰু গহপুৰৰ বিকাশ আৰু সেইটো বিগত ১৬ চনৰ আগত ৰিপুন বৰা ডাঙৰীয়াই হওক তেখেতৰ পৰিয়ালেই হওক ১৫ বছৰ শাসন কৰিছিল সেই ডেভেলপমেণ্টৰ পিৰিয়ডটো আৰু এতিয়া আমাৰ এই ৫ বছৰীয়া ডেভেলপমেণ্টৰ পিৰিয়ডত ৰাইজে কম্পেয়াৰ কৰিছে আৰু মই ৰাইজৰ ওচৰত আশীৰ্বাদ লওঁতেনে মই এটা অনুভৱ হৈছে যে আজি মই আহোঁতেনে কেইবাটাও নিৰ্বাচনী কাৰ্যালয় মই উন্মোচন কৰি আহিছোঁ আৰু মই দেখিছোঁ ৰাইজৰ যিটো বিপুল সঁহাৰি এইবাৰ ৰিপুন বৰা ডাঙৰীয়া গহপুৰত এইবাৰ স্থিতি ল'ব নোৱাৰিব কিন্তু ১৬ত আপুনি মোদী দোহৰ বাবেহে জিকিছে কংগ্ৰেছৰ ফালৰ পৰা সেইটো দাবী কৰা হৈছে নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঢৌ তেতিয়াও আছে এতিয়াও আছে এতিয়াওতো নাই বুলি আপুনি ক'ব নোৱাৰে আৰু ভাৰতীয় জনতা পাৰ্টিৰ যিটো বিকাশ এই বিকাশৰ যাত্ৰাটো ১৪ চনৰ পৰা ভাৰতবৰ্ষত হৈছে আৰু ১৬ চনৰ পৰা অসমত হৈছে অসমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰবল নেতৃত্বত আজি অসমত বৰাক ব্ৰহ্মপুত্ৰত সমানে ডেভেলপমেণ্ট হৈছে যি ডেভেলপমেণ্ট স্বাধীনতাৰ পিছত আজিলৈকে হোৱা নাছিল গতিকে অসমৰ ৰাইজেতো আঁকোৱালি ল'ব আৰু গহপুৰীয়া ৰাইজে বিশেষভাৱে গহপুৰীয়া ৰাইজ আজি যথেষ্ট বিজ্ঞ গহপুৰৰ ৰাইজে ইণ্টেলেকচুৱেল গহপুৰৰ ৰাইজ গতিকে গহপুৰৰ ৰাইজে দেখিছে যে ডেভেলপমেণ্ট কিমান হৈছে কি হৈছে আৰু কোনজন ব্যক্তিক ভোট দিলে গহপুৰৰ বিকাশ হ'ব এই কথাটো গহপুৰৰ ৰাইজে প্ৰতিদ্বন্দ্বীও কৈছে যে গহপুৰত একো লেখত ল'বলগীয়া কাম হোৱা নাই তেওঁ SDO চিভিল আনিছে তেওঁ গহপুৰক জিলা কৰিছে তেনেকুৱা ধৰণৰ দাবী কৰিছে আপুনি একোৱে কৰিব পৰা নাই তেওঁৰ তুলনাত গতিকে আপোনাৰ প্ৰতিদ্বন্দ্বী ৰিপুন বৰাৰ বিষয়ে কি ক'ব তেখেতেতো মিছা কথা কোৱাত খুব পাকৈত মই নকওঁ ৰাইজে ক'ব মহকুমাধিপতি কাৰ্যালয়টো তেখেতে অনা নাছিল প্ৰয়াত গণেশ কুটুম ডাঙৰীয়াই আনিছিল আৰু তেখেতৰ ইতিহাসত তেখেতৰ যিটো বিধায়কৰ ইতিহাস সেই বিধায়কৰ হিচাপত তেখেতে আপোনালোকে যদি ১৬ চনৰ আগত কাৰোবাৰ যদি ফটোগ্ৰাফছ আছে বা কেমেৰাত বাণীবদ্ধ হৈ আছে তেতিয়াহ'লে ১৬ চনৰ আগত মহকুমাধিপতিৰ কাৰ্যালয়টোৰ অৱস্থা কি আছিল আৰু ১৬ চনৰ পিছত মহকুমাধিপতি কাৰ্যালয় আজি আপোনালোকে নিজে সজমিন তদন্ত কৰক ১৬ চনৰ আগত ভোলাগুৰি বাগিচাত কি হৈছিল ১৬ চনৰ পিছত ভোলাগুৰি বাগিচাত কি হৈছে ১৬ চনৰ পিছত মা কল্যাণী দেৱালয় কি আগত কি আছিল আৰু ১৬ চনৰ পিছত মা কল্যাণী দেৱালয় কি হ'ল আৰু ১৬ চনৰ পিছত মা কল্যাণী দেৱালয়ৰ খহনীয়াৰ ক্ষেত্ৰত সেই সময়ত কংগ্ৰেছ চৰকাৰৰ দিনত যথেষ্ট টকা লুণ্ঠন হৈছিল এই ব্ৰহ্মপুত্ৰৰ খহনীয়াত কিন্তু আজি আপোনালোকে সজমিন তদন্ত কৰি তাৰ এখন ফটোগ্ৰাফছ মই অনুৰোধ কৰিছোঁ আপোনালোকে ৰাইজৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰক যে আমি ১৪ কোটি টকা ব্যয় সাপেক্ষে যিটো আমি মথাউৰি প্ৰটেকশ্যনৰ কাম নিৰ্মাণ কৰিলোঁ এইটো ৰাইজে আজি আমাক আশীৰ্বাদ দিছে আৰু এই আশীৰ্বাদৰ নিৰ্মালিত লৈ আমি এইবাৰ ২১ নিৰ্বাচন নহয় নেকি প্ৰতিদ্বন্দ্বিতা